প্ৰবীণ তামুলী বাজানাৰে আজি জয়ন্ত চোতালত বৰ্তমান সৰু সুৰা ৰং ধেমালি খুকুটীয়া কথাৰে ভাওনা নাটক পৰিচালনা বুলি নহয়, ওপেনিঙা নহয় আগতে বস্তুটো নাট হিচাপে নহয়, শংকৰদেৱৰ ঘৃণা কৰা নাই, কিন্তু মানে কি এইটো মানে ক'বলৈ গ'লে শ্বৰ্ট ফিল্মৰ নিচিনা, যেনে টেটুন তামুলী ভাওনাখনৰ নিচিনা হা। এইটো আপোনালোকে উপভোগ কৰিবলৈ পাব, সৰু দুটা ল'ৰা ছোৱালী ভাষ্য হিচাপে হ'ব, আপোনালোকে উপভোগ কৰিবলৈ অতি সোনকালে মিনিটৰ ভাওনা এখন, ছেকেণ্ডৰ ভাওনা। গতিকে আমাৰ তামুলীয়া এতিয়া প্ৰথম সূত্ৰ ওলোৱাৰ পৰা প্ৰথম একতাল প্লাকল স্কিপ প্লাকল স্কিপ প্লাকল স্কিপ প্লাক ড্যান্স প্লাকল স্কিপ প্লাকল স্কিপ প্লাকল স্কিপ প্লাক ড্যান্স প্লেক্স ব্লাউন স্কিপ প্লাক প্লাকল স্কিপ প্লাক প্লাকল স্কিপ প্লাকল স্কিপ প্লাকল স্কিপ প্লাক প্লাক দিনাক প্লাক 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 বেনো পিক সিনলো স্লেক সিনলো স্লেক পাস্তা জেনসালো জেনসালো ব্লাউ নাট পৰিচালনা। নাটখনৰ নাম উপভোগ সময়, প্ৰবীণ তামুলী কৌতুক অভিনয়ে নাটখন শ্ৰৱণ আৰু কীৰ্তন কৰিছে প্ৰবীণ তামুলীয়ে অকলে চৰ্চা কৰিছে, আৰু নাটখনৰ নাম হৈছে সুন্দৰ শিশুহঁতৰ ৰং ধেমালি নাট। এয়া আপোনালোকে উপভোগ কৰিবলৈ মানে মিনিটৰ ভাওনা। ধন্যবাদ। নমস্কাৰ, আজি আমি সাক্ষাৎকাৰ হ'বলৈ পাইছোঁ মোৰ মৰমৰ জয়ন্তদা। খুব ভাল লাগে, আশাৰ থকা মানুহ, আৰু তেখেতে বহুত প্ৰতিভাৰ মাজত প্ৰতিভা দিবলৈ সকলো ফালৰ পৰা চিন্তা কৰি থাকে, আৰু তেওঁ বহুতখিনি অভিজ্ঞতাও আছে, কিন্তু সেই অভিজ্ঞতা কৰোণাৰ মাজতে দুবছৰ লকডাউন হৈ গ'ল। এতিয়া 2021-22 পৰা তেখেতে আগবাঢ়িম বুলি মনত ভাবিছে। মনোৰঞ্জন আপোনালোকে আকৌ দুনাই পাব। তেওঁ এজন শিল্পী বিভাগৰ বৰ্তমান সকলো চাবা গানৰ হওক বা আজি ঢোল বাদনৰ হওক তেওঁ প্ৰতিভা আছে, কিন্তু আজি কালি আহিলোঁ মই জয়ন্তদাৰ ঘৰত থাকি খুব ভাল লাগিলে, পৰিৱেশ খুব ভাল, আৰু জয়ন্তদা মানুহ এটা স্বীকৃতি থকা মানুহ, খালি অসমমণি ৰাইজে কথাটো বুজিব নাই, আৰু তেওঁ মানে কি এটা সোনকালে আপোনালোকৰ মাজত দেখাই আছোঁ, চেনেলৰ যোগেদি আপোনালোকক মই চিনাকি কৰাম, আৰু আশা ৰাখিছোঁ যাতে জয়ন্ত মানুহটো এনেকুৱা সময় বৰ অসুবিধা ল'ৰা, তেওঁ মানে বহুতখিনি ধৈৰ্য আছে, আৰু বহুতখিনি শিল্পীক নচুৱাবলৈ আগবঢ়াবলৈ তেওঁ বহুতখিনি ফূৰ্তিও থাকে, আৰু তেওঁ ঢোল বাদনত চোকা। তাৰমানে ঢোল বাদন বস্তুটো আমাৰ অসমত জীয়াই থাকিব লাগিব, বিবাহত ঢোল বাদন চলিবই লাগিব। অসমীয়া কৃষ্টি আৰু শিৱ পাৰ্বতী বিদ্যাত ঢোল জন্ম হৈছিলে, এই স্বীকৃতি লৈ আপোনালোকৰ মাজত কিছুদিনৰ পাছত মই প্ৰবীণ তাৰমানে নিউজত কথাখিনি ক'ম, আৰু নিউজত কোৱাৰ লগে লগে জয়ন্ত মোৰ লগত প্ৰতিদিন থাকিব। আমি গুৱাহাটীত গৈ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিম, আমি মুখে কথা কৈ লাভ নাই, হাতে কামে কৰি দেখুৱাম। খালি জয়ন্ত মানে মনটো বৰ খোকোজা মানে কি জয়ন্তই বহুত কষ্ট কৰি কিছুমান প্ৰতিভা তুলিছিলে, সেই প্ৰতিভা স্খলিত হৈ নুঠিলে জয়ন্ত মনটো দুখ। কিন্তু জয়ন্তক মই আজি উৎসাহ দিছোঁ যাতে আমাৰ মাজত সদায় জীয়াই থাকিব লাগিব, জনপ্ৰিয় হ'ব লাগিব। জয়ন্ত তুমি কেতিয়াও মন নেমাৰিবা, আৰু কিন্তু যদিও মই চাইছোঁ আজি জয়ন্তক পাই খুব ভাল লাগিলে। জয়ন্তক অতি সোনকালে দেখি আছে আপোনালোকে ঢোল বাদন আৰু বিহু কুঁৱৰী বা সকলো সমাজ কীৰ্তি আমাৰ অসমৰ বজাই ৰাখিব পৰা এজন যুৱক, সেই যুৱক সোনকালে লৈ আছোঁ টিভি পৰ্দালে। আপোনালোকে দেখি মোবাইলত দেখিছে বা ক'ৰবাত দেখিছে, চাহ চিনাকি হৈছে, আপোনালোকে দেখিছে ক'ৰবাত কিবা কৈছে বিহু ৰং তেখেতে বা বিহু সকলো দেখুৱাইছে, কিন্তু স্খলিত হৈ দেখুৱাবলৈ মই আগবাঢ়িছোঁ প্ৰবীণ তামুলী। এতিয়া আশা ৰাখিছোঁ জয়ন্তৰ মোৰ লগতে আছে, আমি এতিয়া মই জয়ন্তৰ ঘৰত কালি ৰাতি থাকি খুব ভাল লাগিলে। খালি জয়ন্তক আপোনালোকে সকলো সহায় সহযোগ কৰি যাতে জয়ন্তৰ প্ৰতিভাটো আমি জিলিকাব লাগে। নমস্কাৰ।